দোস্ত গুড মৰ্নিং নতুন বছৰৰ শুভেচ্ছা জনালোঁ আপোনালোকক নতুন বছৰৰ শুভেচ্ছাৰ লগতে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ হাই গাইজ ফাইনেলি মই গাটো ধুই লওঁ তাৰপাছত পুনৰ লগ পাই আছোঁ হাই গাইজ ফাইনেলি মই ঘৰৰ পৰা ওলালোঁ এতিয়া মই আহি আছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু কিমান দিনৰ বলকচোন যাওঁ ভিডিঅ'টো আৰম্ভ কৰোঁ হাই গাইজ ফাইনেলি আহি পাই গ'লোহি অগ্নিগড় চ' যাওঁ বলক আমি আগলৈ ফাইনেলি ভণ্টি আহি পাই গ'লেহি ঋষি আহিব আছে ঋষি অহাই নাই তাৰ বাবে আমি অলপ ৰৈ দিছোঁ ফাইনেলি আমি পাচাপ কৰি হৈ গ'ল মানে যাওঁচোন বলক গাড়ী আহি গ'ল মানে ইয়াত এইখনতে আমি যাম আমাৰ বাহন এইখনেই এয়া চ' যাওঁ বলক হাই গাইজ এয়া ফাইনেলি শিৱসাগৰ গৈ আছোঁ চ' ভিডিঅ'টো শেষলৈকে চাই সেই গাইজ ফাইনেলি আমাৰ লগৰ এজনে মানে বাছটো পাহৰি থাকিলে চ' সেইবাবে গাড়ীখন অকণমান ৰৈ আছোঁ হাই গাইজ ফাইনেলি আহি পাই গ'ল মণি পাছ পঢ়া মানুহ এইটোৱে আমাৰ লগৰ পাহৰি গ'লো চব পাহৰি যাওঁ এইটো গাইজ এয়া ফাইনেলি মুতিবলৈ হৈ গ'ল মুতি মেলি হৈ গ'ল এয়া হাই অভি কেনেকুৱা এয়া অভি পাচাপ কৰি আহি গ'ল আৰু হাই গাইজ ফাইনেলি আমি শিৱসাগৰ লাহে লাহে পাছ লৈ আহোঁ আপোনালোকক দেখা আছোঁ চাই দিয়ক ফাইনেলি আমি দুটা অভি আপোনালোকক ধামাকা হ'ব আজি যিহেতু এইজনো ইউটিউবাৰ ময়ো ইউটিউবাৰ আমি সৰু বুলি নিজকে নকওঁ কিয়নো আমি তাত ডাঙৰ ইউটিউবাৰ ভাবি লৈছোঁ ছাবস্ক্ৰাইবাৰ কম পাৰে ভিউৱাৰ্ছ নাপাব বাৰু তেওঁ আমি ডাঙৰ ইউটিউবাৰ কিন্তু পইচা পাতি নাই তেওঁ ডাঙৰ ইউটিউবাৰ তথাপিও কাম চলাই যাম তাকে ছাপোৰ্ট কৰিব বুলি আপোনালোকে আশা কৰিছোঁ এই চেনেলটো কি কৰিব লাগিব আৰু ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ব্ৰডকাষ্ট কৰি দিব হোৱাটছআপত ৰংঘৰ চাওঁ কাৰেংঘৰ চাওঁ তলাতল ঘৰ চাওঁ জয়দৌল শিৱদৌল জয়সাগৰ পুখুৰী টেঙা পথাৰ চাই ঘৰলৈ আহি কি হ'ব লাষ্টৰ কোঠাত ঘৰলৈ আহি কি হ'ব তাৰপৰা ভাত কেইটামান খাই পেলাই শুই থাকিম ফাইনেলি এজনে কৈ দিলে আমি ক'ত ক'ত যাম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যাওঁচোন বলক হাই গাইজ ফাইনেলি আহি আমি চৰাইদেউত মানে গাড়ী ৰখাবৰ কাৰণে ৱেইট কৰি আছে পাই গ'লো টোপনি গৈ আছা নেকি তুমি এজন টোপনি গুচি গ'ল চাহ তাহ অকণ খাই বোলে আৰু আমাৰ ভণ্টি আছে ভণ্টিক দেখাই আছোঁ সেয়া মোৰ দোস্ত দেখাই আছোঁ আপোনাৰ ভণ্টি টোপনি গৈ আছে নেকি টোপনি নাই যোৱা খাই পাই আছে চ' গাইজ এতিয়া নামিম আৰু বেগ চেগ লৈ লৈছোঁ যাওঁ বলক চৰাইদেউ চাবলৈ আৰম্ভ কৰোঁ হাই গাইজ এয়া ফাইনেলি গাড়ী পাছ বাইকে আহি থাকে বাইক চলাই থাকোঁতো গাড়ী পাছ আমি হৈ গ'ল এয়া ভণ্টি এয়া আমাৰ মেইন দোস্ত এইটো মেইন দোস্ত টিকেটটো কাটি লওঁ এয়া টিকেট কাটিব লাগে এতিয়া টিকেট কাটি লৈ আপোনালোকৰ মানুহ দেখাবলৈ চেষ্টা কৰি আছোঁ এয়া চাওক ফাইনেলি গাড়ী পাছ আমি মেলি এয়া মানে আমি পাচাপ কৰি ল'লোঁ তাৰপৰা আমি চাহ খাবলৈ বহিছোঁ ভণ্টি আছে অভি আছে এইটো আমাৰ ঋষিদা যিহেতু দোস্তৰ কাৰণেই মৰি যাব পাৰে আমি চাহটো খাই ল'ব লাগিব চ' চাহটো খাই লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ बहुत तेज हो रहा है ফাইনেলি টিকেট কাটিব আহি গ'লো আৰু হয় নাই ফাইনেলি টিকেট কাটিব আহি গ'লো এইয়া টিকেট কাটিব দিয়া চাৰিটা টিকেট ফাইনেলি টিকেট কাটি হৈ গ'ল এতিয়া ভিতৰলৈ যাওঁ চ' আহক এয়া ফাইনেলি টিকেটৰ কাম হৈ গ'ল এতিয়া যাওঁচোন বলক ভিতৰলৈ যাওঁ
ফাইনেলি আহি আছো ভণ্টি বাৰ্থডে আছে চালি বাৰ্থডে পাৰ্টি কিবা এটা খুৱাব লাগিব বলকচোন যাওঁ আগলৈ যাওঁ এইজন আমাৰ একদম পুৰিত ক'বই নোৱাৰা হৈছে ঋষিদা মানে পুৰিত ক'বই নোৱাৰা হৈছে ভিডিঅ'টো যাওঁ আৰম্ভ কৰোঁ আৰু গৈ থাকোঁ চ' ফাইনেলি বহুত দূৰ আহি পাই গ'লোহি বহুতো ওপৰ উঠি আহিলোঁ চ' বলকচোন ভিতৰলৈ যাওঁ ফাইনেলি আমাৰ মানে লগৰটো গৈ পাই গ'লগৈ ভিতৰত এয়া ফাইনেলি অভিয়ামে মানে যিহেতুকে ফটোচটো মাৰি থাকোঁতে অকণ দেৰি হ'ল ভণ্টিহঁত আগতীয়াকৈ আহিলে চ' ভণ্টিহঁত চাই মেলি আহি আছে আৰু ফটোচটো মাৰি আহিলোঁ মানে কিবা দেৰি হৈ গ'ল আহি যদি অন্ধকাৰ এটা গুফা যিহেতু চিনেমাতহে দেখিবলৈ পোৱা যায় ৰেলত দেখিব পোৱা নাযায় চ' আহি যাওক শিৱসাগৰ ত' চাই যাওক ইয়াতে কিছুমান চিনেমা শ্বুটিং কৰা হয় চ' এয়া ফাইনেলি গুহাৰ ভিতৰৰ পৰা আহিলোঁ চ' যাওঁ আৰু আগলৈ চাওঁ গুহাৰ ভিতৰত সোমাই কেনেকুৱা লাগিলে একদম বঢ়িয়া লাগিছে এনেকুৱা লাগিলে যে একদম ভূতৰ ঘৰ এটাত সোমাই মেলি ওলাই আহি আছো চ' ফাইনেলি চবে ফটোচটো মাৰি হৈ গ'ল এয়া অভি আহি আছে ভণ্টি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ইয়াতে বহুত চাই দিলোঁ আৰু চাবলৈতো বহুত বাকী আছে চ' আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো দীঘলীয়া হ'ব পাৰে ত' চাই থাকক এয়া ফাইনেলি চৰাইদেউ জিৰণি কোঠা চাই হৈ গ'ল ফাইনেলি যাওঁ বলক অন্য এটা জেগালৈ ফাইনেলি কাৰেংঘৰটো টিকেট কাটি ল'লোঁ টিকেটটো কাটি ল'লোঁ এয়া অভি ফাইনেলি টিকেট কাটি হৈ গ'ল ঋষি কাপোৰ ঋষি কাপোৰ দেখিব পাইছে এয়া ভণ্টি নতুন ৰূপৰ এটা ধুনীয়া টুপি কিউট টুপি এয়া দেখিব পাইছে কিউট টুপি পিন্ধি আহিছে तू कहाँ पर है मेरा साथ आ जाओ चलो शुरू करते हैं किसी खूबसूरत नजरे को चलो आ जाओ हे दोस्तों फाइनली আৰু মানে আহি আছো আপোনালোকে দেখাবলৈ চেষ্টা কৰিছোঁ চাওক গাইজ ফাইনেলি কাৰেংঘৰ আহি পাই গ'লোঁ আপোনালোকে দেখাব চেষ্টা কৰিছোঁ ইয়াত কাৰেংঘৰ চ' বলকচোন আৰু কি দেখাব পাৰোঁ চেষ্টা কৰোঁ ফাইনেলি একেবাৰে ওপৰত যাবলৈ চেষ্টা কৰিছোঁ চ' ওপৰত গৈ আছোঁ বলক আৰম্ভ কৰোঁ ওপৰত গৈ কি দেখাব পাৰোঁ চ' চাই থাকক wow get up mantap place wow so very nice place so guys sarkok so finally ekebare upor ahi pai golu so guys sarkok kiman ta sundor place no entry so ইয়াত কাৰো উপৰ যাব নোৱাৰে ফাইনেলি বহুত উপৰ আহি পাই গ'লো তো চাওক So finally, finally bare উঠিছো bare আকৌ আহি ইয়াতে পাইছো সো ভিডিওটো চাই থাকক ক্লাছলৈকে কি হৈছে এয়া আইতা সকল আছে যেনেকৈ আইতা সকলৰ নামিবলৈ উঠিবলৈ বহুত কষ্ট হৈছে তেওঁ আহিছে সো আপোনালোকে যদি আহিব পাৰে সো আহি যাওক হাই গাইজ কিমানটা সুন্দৰ পৰিৱেশ ফাইনেলি কাৰেংঘৰ চাৰ হৈ গ'ল এইবাৰ যাম ৰংঘৰ চাবলৈ সো যাওঁচোন বলক Hey guys, finally আহি পাই গ'লো ফুচকা খাব সব ফুচকা আমাৰ গাঁৱতকৈ বহুত ডাঙৰ আছে দে গাঁৱতকৈ ফুচকাটো বহুত ডাঙৰ অভি কি কোৱা একদম ইমানটো আৰু চাবলি 20 টাকা নহয় যদি ষ্টাইল হয় কিন্তু ফুচকাটো দেখাই দিছোঁ চাওক কিমান ডাঙৰ কথাটো কিন্তু লজিক আছে দেই কথাটো কিন্তু ইম্পৰ্টেণ্ট লজিক আছে বাতিডাল যি ডাঙৰ লৈ লওঁ বাতি ফাইনেলি মই লৈছো মই খাবা দামটো সুধি লওঁ দাদা হেৰি 10 টকাত কেইটা 5টা এইটো চবৰে প্ৰিয় কিন্তু মোৰ অকণমান প্ৰিয় তথাপিও খাওঁ ফুচকা খকুৱা বহুত খালি আৰু খাম খকুৱা এজনী মেইন ভণ্টি মেইন ছোৱালী মানে খাই ভাল পাবি জানি পুৰা খাই আছে ই এতিয়ালৈকে ফাইনেলি 50 টকা খালে 50 টকাত কিমান ফুচকা আপোনালোকে গম পাই চাগে আৰু 10 টকা লৈছে
কোলে 50 টকা আমাৰ 10 টকাহে দিলে পেটটো চক কিমান ডাঙৰ পেটটো আৰু খাম এইবিলাক আৰু খায় আপোনালোকক দেখাবলৈ সক্ষম হৈছোঁ মানে তলাতলি ঘৰ চ' অলপমান দূৰত গৈ দেখাই আছোঁ তলাতলি ঘৰ বলক চাই থাকক চিনেমেটিক ইয়াৰ অকল এটাই শ্বট চিনেমেটিক শ্বট ইয়াক লাগে চিনেমেটিক ফাইনেলি আপোনালোক দেখা পাইছোঁ কিছুমান জেগা দেখিছে শিকি চাইছা ফাইনেলি আপোনালোকে দেখাবলৈ কৈছোঁ এয়া আহোমসকলৰ এয়া কিয়নো যেতিয়া যুদ্ধ হৈছিল ন যুদ্ধ টাইমত এয়া ব্যৱহাৰ কৰা যিকোনো সঁজুলি আছিলে চ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ চ' চাই লওক ইয়াৰ আমাৰ ঋষিয়ে ভালকৈ চাই আছে সেই গাইছ আপোনালোকক দেখাবলৈ সক্ষম হৈছোঁ তলাতল ঘৰৰ বাকৰিত থকা এখন বজাৰ চ' বজাৰখন ভালদৰে চাওঁচোন আহক ফাইনেলি চব দোকান ঘূৰিলো পচন্দ হ'ল কোনটো পচন্দ হ'ল একদম মৰম লগা দেই একদম মানে চব বস্তু মানে আমাক মানে ভাল দামত দিছে আহিব লৈ ল'লো যদি মানে আপোনালোকৰ প্লেচটো দেখাই দিছোঁ চিনি নাপাব নহয় এইকেইটা ঘুগুনি এই কিবাখিনি ধেৰ আছে তাৰপৰা ইয়াত আহি যাব এখন কমলা দোকানত আপেল আছে তো এইখনতে ভাল দামত পোৱা যাব চব আহি যাব মাৰি ল'ব হয় আপুনি কেনেকৈ মাৰিব বাৰু চ' ফাইনেলি লৈ ল'লো ফাইনেলি আহি আছোঁ চ' ফাইনেলি ভাল লাগিলে খুৰী দোকানত আহি চ' বলক বস্তু চস্তু লৈ ল'লোঁ এয়া অভি ল'লে অভি ভণ্টি ভণ্টি ভোক লাগিছে বোলে কিবা এটা খাই লওঁ গাইজ ফাইনেলি আপোনালোকক বহুত দেখালোঁ তেওঁ বহুতো দেখাব নোৱাৰিলোঁ চ' আগলৈ কিমান পাৰোঁ দেখাব চেষ্টা কৰিম অন্য এটা ভিডিঅ'ত য'ত যাম ত'তে দেখাম চ' ফাইনেলি ইমান পৰা নাই ভিডিঅ' ব্লগ বনাব যিহেতু নতুনকৈ আহিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চ' আজিলৈ বাই বাই গাইজ বাই বাই এয়া মোৰ ফ্ৰেণ্ড অভি মোৰ সখী মানে বিয়া পাতিলে আনিম আৰু আমি দুটাই আজিলৈ বাই বাই চ' কেনেকুৱা লাগিছে আমাৰ এটা কমেণ্টত জনাব চ' বাই বাই আমাৰ কোৱা মেন আমাৰ চেনেলটো কি কৰি দিব যেনেকৈ আমাৰ লগৰ এজন সি গুৱাহাটীত থাকে মানে সি আগতে শিৱদৌল জয়দৌল এইবিলাক চব ফুৰিলে মানে সি আমাৰ কাৰণে আহিলে মানে লগৰটো চ' বেষ্ট ফ্ৰেণ্ড হয় আমাৰ তাক দেখাই আছোঁ অভি তাক দেখাওঁ আমি ব'লাচোন তাক দেখাওঁ চ' আমাৰ ফাইনেলি বেষ্ট ফ্ৰেণ্ডজন এইজনে হয় যিয়ে ফটোৱা নহয় এইটো বৰ ধুনীয়া কথা এটা কৈ আছোঁ মানে আৰু দেখাই আছোঁ চবকে চ' ফাইনেলি এজনে আমাৰ বেষ্ট ফ্ৰেণ্ড হয় ঋষি দাস তেওঁ ইউটিউবাৰ হয় তেওঁ এটা চেনেল আছে চ' আপোনালোকক লিংকটো ডিছক্ৰিপশ্যনত দি আছোঁ মোক ক'বলৈ শান্তি নিদিলে কথাকেইটা চ' নকওঁ অকণ পাছত কৈ আছোঁ চ' ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব চ' বাই বাই গাইজ বাই বাই এয়া ফাইনেলি পাই গ'ল সেই গাড়ী গ'ল চ' ভাল লাগিল এইজনী আমাৰ ভণ্টি কেনেকুৱা লাগিলে আজি ছাবস্ক্ৰাইব ফ্ৰেণ্ড শ্বেয়াৰ কৰিব লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব গতিকে আমাৰ চেনেলটো চাব লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব